তেওঁলোকৰ ৰেচন কাৰ্ড থকাসকলে পাব এই চাৰিটা বিশেষ সুবিধা। তো আজিৰ ভিডিঅ'ত জনাম আপোনাক কি চাৰিটা এই বিশেষ সুবিধা আপোনালোকে লাভ কৰিব যিসকলৰ ৰেচন কাৰ্ড আছে। যদি মোৰ PK নেট কেফে ইউটিউব চেনেলটোলৈ প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব। তো বলক আৰম্ভ কৰোঁ। তো বন্ধুসকল যদি মই গুগলত চাৰ্চ কৰোঁ ইয়াতে ৰেচন কাৰ্ড হোল্ডাৰ বেনিফিটছ, প্ৰথমে বন্ধুসকল চাওক ইয়াতে মই আসাম গভৰ্ণমেণ্ট স্কিম আৰু ইয়াতে চাওক পোনপ্ৰথমে আপোনালোকে পাব অৰুণোদয় স্কিম পভাৰ্টি এলিভেশ্যন প্ৰগ্ৰাম, যিটো আপোনালোকে 1250 টকাকৈ অৰুণোদয় স্কিমৰ জৰিয়তে আপোনালোকে লাভ কৰিব। ঠিক আছে। তো বন্ধুসকল ইয়াতে চাওক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, যিটো আপোনালোকে 6000 টকাকৈ বছৰি আপোনালোকে পাব। ঠিক আছে। তো ইয়াৰ কাৰণে অফিচিয়েল ৱেবছাইট PM কিষাণ ৱেবছাইট আছে, তাত অনলাইন ৰেজিষ্টাৰ কৰিব লাগিব। PM কিষাণ যিটো ৱেবছাইট আছে অফিচিয়েল ৱেবছাইট, তাত গৈ আপোনালোকে এপ্লাই কৰিব লাগিব। তাৰপিছত বন্ধুসকল প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো স্কিম হয়, ঠিক আছে, নতুন এপ্লাই চলি আছে। য'ত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0, ঠিক আছে, 2 পৰা 6 লাখ টকালৈকে আপোনালোকে গভৰ্ণমেণ্টৰ পৰা পাব পাৰিব। তো 2 নম্বৰ স্কিমটো হৈছে গাইজ প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0 অনলাইন ৰেজিষ্ট্ৰেশ্যন 1 crore নিউ হাউচ হোল্ডাৰক আপোনালোকে দিব গভৰ্ণমেণ্টে। তো ইয়াৰ কাৰণে অনলাইন কৰিব লাগিব। এপ্লাই কৰাৰ কাৰণে বন্ধুসকল আপোনালোকে আহিব লাগিব এপ্লাই ফৰ PMAY 2.0, ঠিক আছে। ইয়াতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰে, য'ত আপোনালোকে আধাৰ কাৰ্ড, ঠিক আছে, আপোনালোকে আধাৰ কাৰ্ড লাগিব, ইনকাম প্ৰুফ, ইনকাম চাৰ্টিফিকেট এণ্ড হাউচ হোল্ড পাট্টা কপি এণ্ড আপোনালোকে চাকৰিয়াল হ'ব নালাগিব, গভৰ্ণমেণ্ট এমপ্লয় হ'ব নালাগিব। তেতিয়াই আপোনালোকে PMAY স্কিমটোৰ কাৰণে আপোনালোকে সুবিধা লাভ কৰিব পাৰিব। তাৰ ওপৰত ইয়াৰ ফুল ভিডিঅ' মই এতিয়া নবনাওঁ, ঠিক আছে। তো আপোনালোকে মই থুলমূলকৈ দেখুৱাই আছোঁ। নেক্সট, তো আপোনালোকে যদি আপোনালোকে ৰেচন কাৰ্ড হোল্ডাৰ হয়, ঠিক আছে, এইপিনে কলটো আপোনালোকে PM উজ্জ্বলা যোজনা আপোনালোকে সুবিধা লাভ কৰিব। ঠিক আছে। ইয়াতে আপোনালোকে গেছ, ৰন্ধন গেছৰ সুবিধা আপোনালোকে ফ্ৰী পাই যাব। ক্লিক হেয়াৰ টু এপ্লাই ফৰ নিউ উজ্জ্বলা কানেকশ্যন। তো ইয়াতে ক্লিক কৰি দিম এণ্ড এপ্লাই হেয়াৰ, ঠিক আছে, ইন্ধন ভাৰত গেছ এণ্ড SP গেছ। তো কোনটো হয় আপোনাৰ এইটো চিলেক্ট কৰি ল'ব। তো ইয়াতে আপোনাৰ আধাৰ কাৰ্ডেৰে ৰেজিষ্টাৰ কৰিব লাগিব এণ্ড মোবাইল নম্বৰ দি। তাৰপিছত বন্ধুসকল আৰু এটা স্কিম আছে যিটো আপোনালোকে সুবিধা লাভ কৰিব। বন্ধুসকল আপোনালোকে পাব বহুতো আছে ইয়াতে চাওক। তাৰপিছত আছে প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা, মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট, দীন দয়াল উপাধ্যায় গ্ৰামীণ কৌশল্য যোজনা এণ্ড অটল পেঞ্চন যোজনা। তো এয়া আছিল গাইজ আজিৰ এই ভিডিঅ'টো। আশা কৰোঁ গাইজ ভিডিঅ'টো চাই ভাল লাগিছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, জয় অসম।